আমি দুজনী আজি পিংক পিংক হৈ আছো দেই। নমস্কাৰ সকলোলৈকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ অন্তত আজি আপোনালোকলৈ বুলি এটি ভিডিঅ' লৈ আনিছোঁ। আপোনালোক আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ বাৰু। তেন্তে ব'লক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। কেনেকৈনো কি আপোনালোকে চাব আৰু মৰম দিব বুলি আশা ৰাখিছোঁ। ইফালে ভাইটি ধান লৈ আহি আছে দেই পথাৰৰ পৰা। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব বুলি আশা কৰিছোঁ। লগতে মৰম দিব, সাহস দিব আগুৱাই যোৱাত। তো তেনেহ'লে ব'লক। ইফালে বিশেষ আয়োজন এটা কৰি আছোঁ বুলি ক'বলৈ লাগিব আৰু। ইফালে বেটাৰটো দেখি গম পাইছে চাগে কিহৰ বেটাৰ। ঘিলা পিঠাৰ বেটাৰ মই পূৰা ৰেডি কৰিলোঁ। ইফালে ঢাকন এখন দি আধা ঘণ্টামানৰ বাবে ৰেষ্ট কৰিবলৈও দিলোঁ। তো ইফালে কালি যিহেতু কাম এটা পাতিছোঁ, তাৰ বাবে বাচন বৰ্তনবিলাক অনা হৈছে আৰু সৰু সুৰা মানে ইমানো ডাঙৰ নহয়। তো আপোনালোকক তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। ইফালে হ'ল মোৰ ককা আৰু আইতা আৰু এই ড্ৰিম কেটচাৰডাল মই বনাইছিলোঁ দেই। প্ৰথম ট্ৰাই কৰিছোঁ, কেনেকৈ যে জনাব প্লিজ। তাৰপিছত ইফালে মই পিঠাখিনি বনাম চৌকাত, সেইবাবে বাহিৰতে বনাম বুলি ভাবিছোঁ। চৌকাৰ কাৰণে ইফালে মই নিব আহিছোঁ ইটা। তো আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ দেই, স্কিপ নকৰিব। তো তেনেহ'লে ব'লক। ইফালে ইটাখিনি লৈ ল'লোঁ। ইফালে ইটাখিনি আনি মই চৌকাটো পাতিব বুলি ল'লোঁ। টেম্পৰেৰী চৌকা আৰু, যিহেতু বাহিৰত। ভিডিঅ'টো মায়ে কৰি দিছিলে নে ৰাতি আৰু আন্ধাৰত। সেয়ে মই ইফালে চৌকাটো পাতি মেলি হৈ গ'ল। তাৰপিছত ইফালে খৰি, যিহেতু খৰি লাগিব। ইফালে যিহেতু দীঘল আছিলে তাকে ভাঙি টুকুৰা টুকুৰ কৰি লৈছোঁ আৰু তেনেকৈ আৰু আপোনালোকক অলপ অলপ চব দেখাইছোঁ। ইফালে চব ৰেডি হৈ গ'ল, খৰি চৰি আনি। ইফালে এতিয়া জুই ধৰাত লাগিছোঁ আৰু দেই গাইছ। আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। যিহেতু বহুত দিন মই ভিডিঅ' দিব পৰা নাই, কভাৰ ভিডিঅ'ও দিব পৰা নাই, সেইবাবে আজি ব্লগ এটাকে লৈ আনিলোঁ আৰু যেনেকুৱা যি পাৰিছোঁ দেখাইছোঁ। ইফালে মোৰ জুই জ্বলায়ো হৈ গ'ল। তাৰপিছত ইফালে কেৰাহী পাতি দিলোঁ, কেৰাহীও গৰম হ'ল। তাৰপিছত চাইছোঁ গৰম হৈছে কি নাই। এইফালে তেলো ঢালি দিলোঁ পিঠা বনাবলৈ। ইফালে পিঠাখিনি বনাই আছোঁ আৰু আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে। সকলোবোৰ অলপ অলপ দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকক। ইফালে পিঠাবোৰো বনাই মেলি হৈছেগৈ আৰু অলপ অলপ দেখাইছোঁ আপোনালোকক। পাৰিছোঁ নে ক'ব দেই, আৰু কেৰাহীটো ইগন'ৰ কৰিব দেই। ভিডিঅ'টো আপোনালোকে দুদিনৰ দেখা পাব। এয়া হৈছে আগদিনাৰ ৰাতিৰ দৃশ্য। তো এয়া পিছদিনা মৰ্ণিং, যিহেতু সৰু সুৰা আয়োজন এটা বুলি কৈছিলোঁ। তো তাৰ বাবে এয়া ব্ৰইলাৰ মুৰ্গী মাৰা হৈছে। একচুৱেলি এইবিলাক মাৰা দেখিলে বেয়াও লাগে, কিন্তু উপায় নাই আৰু। ইফালে ৰাতি মোৰ পিঠা বনোৱা আধা হৈছিল, তাকে আৰু বনাবলৈ লৈছোঁ। ইফালে হাই বুলি কৈছে দেই। ইফালে সকলোৱে লাগি আছে আৰু পিঁয়াজ চিয়াজ গুচাই আছে। ইফালে আদা নহৰু, ইফালে নৰসিংহ চাটনিৰ বাবে। আৰু এইফালে একচুৱেলি খিচিৰি বনোৱা হ'ব, মাংস খিচিৰি। তো তাৰ বাবে ইফালে মায়ে পানী বহাই দিছে। তো ভাইটিক ভিডিঅ'টো কৰিব দিছিলোঁ, যেনেকুৱা তেনেকুৱাকৈ কৰিছে আৰু মানে আপোনালোকক সকলোবোৰ দেখাব যত্ন কৰিছোঁ। ইফালে ওচৰৰে মামা এজনে আহি মাংসখিনিও কাটি দিছে। তো সেইফালে আয়োজন কৰি থকা দেখি আপোনালোকে ভাবিছে চাগে কিহৰ ইমান আয়োজন। তো আপোনালোকক কৈ দিছোঁ, আজি মানে আমাৰ ৰাইজে ধান কাটিব। আমাৰ ফালে এনেকুৱাই ৰাইজে ধান কাটে।
আপোনালোকৰ ফালে কাটে নে নাকাটে ক'বচোন, আপোনালোকৰ ফালে কেনেকুৱানো। সকলোৱে মানে প্ৰত্যেকখন ঘৰৰ পৰা আহে আৰু একোজনকৈ এনেদৰে। তো এইফালে মই মাংসটো গেছতে বনাব লৈছোঁ, যিহেতু চৌকাত ইফালে খিচিৰি বনি আছে। ইফালে মাংসখিনি মায়ে নৰসিংহ পাত দি পেলাই মেৰিনেট কৰি থৈছিলে। ইফালে মায়ে খিচিৰিৰ কাৰণেও তেল গৰম কৰি আছে। তো ইফালে সেয়াই আৰু ইফালে সকলোবোৰ ঢালি দিলে। জানে আৰু আপোনালোকে খিচিৰি বনাবলৈ আৰুনো কি দেখুৱাই থাকিম। ইফালে চাউলো দিলে। ইফালে মই এনেই অকণমান লাৰি দিলোঁগৈ আৰু, কিন্তু নোৱাৰিলোঁ। হাতাখন একদম বহুত ভাৰী মানুহজনীতকৈ। এনেই আৰু মন যায় ন। ইফালে এয়া মই মাংস বনাইছোঁ। মাংস বহুত আছিলেতো, সেয়ে এটা কেৰাহীও সৰু, এটা কেৰাহীত নোহোৱাৰ বাবে দুটা কেৰাহী পাতি দিছোঁ। তো তেনেকৈ আৰু আয়োজন চলাই আছোঁ লাহে লাহে। ইফালে এয়া চাই থাকক আপোনালোকে। মাংসখিনি একচুৱেলি মায়ে নৰসিংহ পাত আৰু আদা নহৰু এনেকুৱা পেষ্ট দি পেলাই অলপ টাইম মেৰিনেট কৰি থৈছিলে। এতিয়া মানে খাবলৈ কিবা এটা ভাল লাগে আৰু, মায়ে তেনেকৈ বনায় আমাৰ। তো ইফালে পিতাই হাই কৈ দে, হাই ক, এনেকুৱা হাই ক। কি কৰি আছ? তামোল কাটি আছ? কিহত, কাক খুৱাবলৈ কাটিছ ইমান তামোল? ৰাইজৰ কাৰণে কাটি আছ। ইফালে এয়া চাটনিৰ বাবে দেই বুট আৰু নৰসিংহ পাত এনেদৰে। ইফালে এয়া মই বনোৱা পিঠাখিনি আপোনালোকক দেখাবলৈ ৰৈ গৈছিল। তো সেয়াই এতিয়া পথাৰলৈ বুলি ওলাইছোঁ। এই পিছফালে মোৰ দেউতা আহি আছে দেই। ইফালে এয়া পিঠাখিনি লৈ মেলি আহিলোঁ আৰু লগতে জুচো দিছিলোঁ মেংগ'। তো সকলোকে জনাইছোঁ আৰু এনেকৈ চাই থাকিব বুলি আশা কৰিছোঁ দেই। স্কিপ নকৰিব, বাৰে বাৰে কৈ আছোঁ। ইফালে মামী এয়া সকলোকে পিঠাখিনি বিতৰণ কৰি আছোঁ আৰু পিঠা আৰু জুচ। চাহ আগতে এবাৰ আনি দিলে, মই আনা নাই বাৰু, পিতাইগৰাকীয়ে আনি দিছিলে। এয়া দেউতা, মই, মামী। ভিডিঅ'ৰ ক্লিপখিনি একচুৱেলি মোৰ মামাৰ ছোৱালী ভণ্টীয়ে লৈ থৈছিলে। তাইও সৰু সেইবাবে ভিডিঅ'টো বেছি কঁপিছে। তো এনেদৰে আৰু খুৱাই মেলি ভাল লাগে, তাৰ বাবে এইখিনি আয়োজন কৰিলোঁ। চাই থাকক দেই। আজি ছয়নিকা বোলে বাৰ্থডে আছে, লগতে আৰু সিহঁতৰ ধান কাটিছে ৰাইজৰ। কি খুৱাইছ? কি খুৱাইছ? কি হয় এয়া? কি পিঠা? ঘিলা পিঠা বোলে। ঘিলা পিঠা খুৱাইছে আজি। সেয়া আৰু জুচ খুৱাইছে, সেয়া মেংগ' জুচ। আৰু এতিয়া অলপ পিছত আৰু এটা বেলেগ আইটেম এটা আছে, দেখুৱাম আৰু ন টাইমত পিছত দেখাম দেই, চাই থাকিব দেই আপোনালোকে। আৰু এইফালে এজনী আৰু এফালে আমাৰ ৰাণী বাইদেউক দেখাই দিওঁ। পলাইছে ৰাণী বাইদেউ, একদম ড্ৰেছটো কিন্তু বহুত ধুনীয়া লাগিছে দেই। এইফালে একদম ওপৰ, তলৰ পৰা দেখাই দিছোঁ ওপৰলৈকে। কেনেকুৱা লাগিছে ধান কাটি? কৈ দে আকৌ। ধান কাটি ভাল লাগিছে। ভাল লাগিছে। তুমি দেখাত কেনেকুৱা দেখিছা? ভালেই দেখিছোঁ বাৰু। কিবা ডাইলগ এটা কৈ দিয়কচোন। নেজানো নহয় ডাইলগ ক'ব কাৰণে। জানো দিয়ক। সেইটো ৰৈমালী বাইদেউ জানো। ৰৈমালী বাইদেউ জানো নেকি? তোৰ কথাখিনি ভাল লাগিব। ধান কাটি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আৰু পিঠাটো খাই কেনেকুৱা লাগিছে? খাই চোৱা নাই। খাই চোৱা নাই? খাই কিনি চাচোন কেনেকুৱা লাগিছে। ভাল লাগিছে। ভাল লাগিছে। গান এটা গাই দে। দে ৰুঙা দে, দে জল্দি জল্দি অকণমান দে। লাগতে বেছি পিঠা চিঠা পেলাই লৈছে। হ'ব দে, কাটি থাক দেই। ধান কাটিছো ধান। এফালে পিতাই, এইটো মোৰ নিজৰ বৰ্তা দেই। হাই কৈ দে, হাই কৈ দে এফালে। আমি ধান কাটি আছো দেই, ৰাইজৰ ধান কাটি ইফালে আমাৰ ডেকা সন্থা, আজি ৰোহিতক ভাইৰেল কৰিহে দিম। ৰোহিতে ধান কাটিছে দেই। সেইফালে নমস্কাৰ। পাৰিছ নাই কাটিবলৈ? পাৰিছ।
এইটো ধুমকেতু লাইক এণ্ড ছাবস্ক্ৰাইব গাইছ আৰু কৰিবা আৰু আৰু এনেকাই মৰম দি থাকিবা চয়নিকা বাইক থেংক ইউ এবাৰ যাম আমাৰ মহিলা সন্থালৈ এইফালে ইন্দ্ৰমালতী হাই কৈ দে এনেকুৱা কৰিম কেনেকৈ আৰু এইফালে CRPF নে BSF নাজানো আৰু এইটো এইফালে জিমনি ৰাভা এইফালে চয়াবিন টুপিটো খুলি দে চকুটো এইবোৰ নহয় কৈছোঁ মুখখানে দেখানে অঁ এতিয়া দেখিছে তোক বহুতে চিনি পাব দে তই কিবা কাম কৰ বুলি লাইনমেন হয় বুলি তই অঁ পাহৰি আহিলোঁ ৰ এইফালে আমাৰ দেৱী গোসাঁনী হাই কৈ দে ধান কাটি কেনেকুৱা লাগিছে ধান কাটি পিঠাটো খাই কেনেকুৱা লাগিলে আৰু এইফালে মণিমালা এইফালে আমাৰ কুন্তি ৰাণী এইটো চাই দে হাই কৈ দে এনেকুৱা কৈ দে সেইটোৱে চা এইফালে মই অকণমান কাটি চাইছোঁ পাৰিছোঁ নে ক'ব দেই কমেণ্টত জনাব কমেণ্ট কৰি কিবা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চয়নিকা বড়োৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই দিব এনেকৈ পঠালকৈ ক এনেকুৱা পঠালিকৈ কৰিলেহে কাটি আছে ন এইফালে আমি জুচ দিব আহিছিলোঁ ন হয় নে নহয় মই কোন হয় এইটো চা আকৌ এতিয়া ঘৰলৈ বুলি গৈ আছোঁ এইফালে মামী হাই এইফালে টিকলি আহি আছে হা জলদি এইটো মামা তোৰ মামা নেকি বেছি নাই আৰু কটা হ'ব আৰু সিফালে আৰু এইখিনিহে আছে আমাৰ বেছি নাই বাৰু কি ভিডিঅ' বনাই দিম আমাৰ টিকলি ভিডিঅ' বনাই দিব লাগে বোলো কি ভিডিঅ' বনাই দিম কেনেকুৱা ড্ৰেছত মই যে সেইদিনাখন বনাইছিলোঁ নেকি তৌৱা কচমছে নেকি নাচিব পাৰিবি কি ড্ৰেছ বা এতিয়া ক'লেহে ক'লে এয়া পথাৰৰ পৰা আহিলোঁ আৰু এয়া এজন আমাৰ ঘৰৰ ওচৰৰে আৰু মামা বুলি মাতোঁ তেখেতে পৰা খিচিৰি বনাইছে বোলে মিষ্টাৰ চেফ বোলে তেখেতে এনেই আৰু ধেমালি ফালে খিচিৰি হৈ গ'ল আপোনালোকৰ ফালে যদি কিবা কাৰিকৰৰ দৰকাৰ হৈছে এইফালে ধ্ৰুৱজ্যোতি ৰাভাক কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰটো বাৰু ডেছক্ৰিপশ্যনত দি দিম ফটোৱা কাৰিকৰ লোকে বনোৱাত এনেই লৰাই আছে এইফালে পিতাই কি তামোল কটা হোৱাই নাই নেকি অকণমান আছে কিমান কাটিলি এই মাত্ৰ এইকেইটা হৈছেহে ইমান টাইম জল্দি কৰ মই ক'ত আহিছোঁ ক'ত মই জেঠাইত আহিছোঁ আজি জেঠাইহঁতৰ কি আছে কাম কৰিব আহিছে নে খাব আহিছোঁ আমাৰ ধনু বোলে কাম কৰিব আহিছে আমাৰ তাত কি কাম কৰে আপোনালোকে যাব কৰে বাৰু আজিকালি দেই আমাৰ ধনুৱে বহুত কাম কৰিব পৰা হ'ল ডিছ ভগাই দিব গ্লাছ ভগাই দিব ন হয়নে নহয় আমি দুজনী আজি পিংক হৈ আছোঁ দেই ভণ্টি দেই মামাৰ ছোৱালী তোমাৰ নামটো ভালকৈ কৈ দিয়া নামটো ভালকৈ কৈ দিয়া
নামটো ক'বলৈ ভাবিব লগাইছে নমস্কাৰ ক নমস্কাৰ মোৰ নাম বিজয়শ্ৰী বড়ো তোমাৰ স্কুলখনৰ কি নাম আছিলে লিটিল এঞ্জেল ইংলিছ স্কুল তুমি কোন ক্লাছত পঢ়া 1 পঢ়া এটা মাতি দিয়াচোন মই মুখে নাই জানো টেমাত In the heart of a sea, but a deep, so deep, a real little place, lay fast asleep, walk inside the sunshine, and cling to the light, walk inside the forest. বাই ন ভিডিঅ'টো স্কিপ নকৰিব সকলোৱে চাই থাকিব ন এয়া চাটনি দেই ধুনীয়া মান ধুনীয়া নৰসিংহ পাত বহুত তেনেকৈ এয়া খিচিৰিও ৰেডি হৈ গ'ল চাই থাকক আপোনালোকে এয়া কলপাত ৰেডি কৰি আছে বোলে পান কাটি আছে পেহীয়ে আৰু আপুনি কি কৰি আছে কাহি হৈছিল হয় তই খিচিৰিখিনি খাল নহয় খিচিৰিখিনি কেনেকৈ লাগিলে কবি খিচিৰিখিনি খাই কেনেকৈ লাগিলে ভাল লাগিলে কিমান ভাল এক ফাৰ্ষ্ট ক্লাছ নেকি ওলালে আমাৰ ইফালে মানে ৰাইজে ধান কাটিলে খিচিৰি দিয়া হয় তো সেয়ে আৰু আমি আয়োজন কৰিলোঁ ইফালে মাংসৰ খিচিৰি ইফালে ৰেডি কৰিলোঁ আহিবও ধৰিলে যিহেতু আমাৰ পথাৰ ওচৰতে হয় সেইবাবে ঘৰতে মাতিলোঁ খাবলৈ তো সেয়ে আৰু লগতে চাটনি আছিলে আৰু খিচিৰি তাতে ব্ৰইলাৰখিনি দি দিয়া হৈছিলে ইফালে সকলোকে এনেধৰণে ভগাই মেলি দিলোঁ আৰু ইফালে আমাৰ টিকলিক চাবচোন দেই মই মানে চুৰণিখন তেনেকৈ বান্ধি ল'লোঁ যে তাইও একে মোক দেখি বান্ধি লৈছে এনেকৈ আৰু সকলোকে দিলোঁ খাবলৈ এনেদৰে সকলোবোৰ কৰি মেলি সকলোকে খুৱাই আজৰি হ'লেও ক'ব লাগিব ইফালে সকলোৱে খাই আছে সকলোৱে মিলি কামবোৰ কৰিলোঁ আৰু তো আপোনালোকক কি দেখুৱাব পাৰিছোঁ কি দেখুৱাব নোৱাৰিছোঁ গম নাপাওঁ বাৰু সকলোবোৰ অলপ অলপকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ বাৰু আপোনালোকে চাই ভাল পাইছে বুলি আশা কৰিছোঁ সকলোৱে কমেণ্ট এটা কৰি যাব মোৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু মোৰ যদি ক'ৰবাত কিবা ভুল হৈ গৈছে বা কিবা ৰৈ গৈছে সকলো কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্সত জনাই দিব দেই এনেদৰে আজিৰ ভিডিঅ'টো প্ৰত্যেকৰ ঘৰতে মানে সপ্তাহত 2টা দিন বাচিলোঁ আৰু আমাৰ দেওবাৰ দিনটো পৰিছিলে আৰু বুধবাৰে কাটে ধান ৰাইজে ফালে এজন দেউতা ফালে অৰেঞ্জ কালাৰ টি চাৰ্ট পিন্ধি থকাটো মামা দেই মামা মানে পেট্ৰল পাম্পত কাম কৰে তাকে ওলাই আহিছে যাবলৈ সোমাই গৈছে আৰু এপাক ইফালে সকলোৱে খাই বৈ মেলি অকণমান জিৰণি লৈছে ইফালে আমিও খাবলৈ বুলি বহিলোঁ ধুনু আৰু মই আজি কলপাত ব্যৱহাৰ কৰিছোঁ দেই আমি খাবলৈ ডিছপাত ব্যৱহাৰ কৰা নাই মায়ে মোক দি দিলে মায়ে মোক চাটনি দিয়াটো দেখাবলৈ নহ'ল ইফালে এনেদৰে কাটি অলমষ্ট হ'লেই আমাৰ বেছি নাই যিহেতু আগতো কৈছোঁৱেই ইফালে পুখুৰীটো আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে যিহেতু মই ব্লগ আগতে দিছোঁৱেই তো আজি এয়াই আপোনালোকক কি দেখাব পাৰিলোঁ নাজানো আৰু মোৰ ভিডিঅ'টো দিয়া 2 দিনমান পলম হৈছে সেইবাবে এয়া কটাও দেখিলে ধান আৰু ঘৰো আহি পালে ধান মাহঁতে কঢ়িয়াই আছে আৰু ভিডিঅ'টো অকণমান দীঘল হৈছে সকলোৱে শেষৰলৈকে চাব বুলি আশা ৰাখিলোঁ দেই মই ইমান ভালদৰে কথা ক'ব নাজানো অকণমান লাগি ধৰে সেইবোৰ ইগন'ৰ কৰি দিব ভিডিঅ'টো দীঘল হৈছে যদিও সকলোৱে শেষৰলৈকে চাব মৰম দিব আগুৱাই যোৱাত সহায় কৰিব আৰু ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব আৰু আপুনি যদি মোৰ চেনেলৰ নতুন সদস্য হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ লৈছোঁ বিদায় বাই